हेलो गाइस आंनि गोदान मोनसे भिडिअ नोंथांमोनखौ खुलुमनाय अननायखौ जासिहरग्रोनाय जाबाय आसा खालामो गासिबो मोजाङैनो दङ स' आंबो दासान्दि इसोरनि अननायाव मोजाङै दङ स' लोगोफोर आंनि गोदान मोनसे भिडिअ नोंथांमोनखौ नायगोन होनना आसा खालामनाय थाबाय बिदिबा नोंथांमोना नायदो स' गुबुन हारिया मा बुंलायखौ माने प्रमद बर' सारनि सायाव बिथाङा मानि थाखाय मा बुंजांदों माने भिडिअनि गेजेराव नोंथांमोना मिथिगोन स' आंबोथ' दा जेबो होननो हाला माने आंबो जेबो रोङा माने आं जास्ट भिडिअनि गेजेरजों देखायनो सानदों जोंनि बर' हारिया माने गादब जानो नागिरदों नामा गुबुन हारिजों माने बिजि बायसा जाबाय आरोना माने जेरै मुं थांखिनानै बुंदों बे भिडिअनि गेजेरजों नोंथांमोना जोबजासिम नाय होमबा बुजिगोन नायदो बिदिब्ला प्रमोद बड़ोर सरकारे केवल दालालिहे करिছে বিটিএডিত আপনার যদি দম আছে ক্ষমতা আছে আপনি মসজিদ ভাঙি দেখুৱাক গতিকে আপুনি আৰএছএছক সন্তুষ্ট কৰিবলৈ গৈ কোনোবা বিজেপিক সন্তুষ্ট কৰিবলৈ গৈ মুছলিমৰ ওপৰত অত্যাচাৰ আমি কেতিয়া সহ্য নকৰো বিটিএডিত পুনৰ অশান্তিৰ সৃষ্টি হ'ব তাৰ কাৰণে দায়ী হ'ব মানে বিটিএডি প্ৰমোদ বড়ো আজি মিয়া যদি ক'ব যায় বাগবৰৰ বিধায়ক চেয়াৰম্যান আলী কক কাৰণ চেয়াৰম্যান আলী তো মিয়া মিউজিয়াম দাবী কৰিছে বিটিএডি চৰকাৰত ইয়াৰ আগত যেটো চৰকাৰ আছিল সেই চৰকাৰৰ জ্বালা যন্ত্ৰণা ভুগি আমি সংখ্যালঘু মানুহ কাৰণ যেহেতু বিটিএডি অঞ্চলত 2 নম্বৰ স্থানত থকা আমাৰ সংখ্যালঘু মানুহখিনিয়ে আমাক বহুত জ্বালা যন্ত্ৰণাৰ অন্ত পেলাই আমি খাল কাটি কুমুৰ আনিছো বুলি এতিয়া আমাৰ উপলব্ধ হৈছে কাৰণ প্ৰমোদ বড়ো চৰকাৰে বিগত 2-3টা বছৰত বিটিএডিত অকল দালালিৰ বাহিৰে একোৱে কৰা নাই আৰু প্ৰমোদ বড়োৰ দ্বাৰা আমাৰ মুছলিমৰ কোনো ধৰণৰ ডেভেলপ হোৱা নাই প্ৰমোদ বড়োৰ চৰকাৰে কেৱল দালালিহে কৰিছে বিটিএডিত আৰু এতিয়া যিবিলাক উচ্ছেদৰ জাননী দিছে তাত আমি শুনা পাই আছো যে আমাৰ 40 বছৰ পুৰণা এটা মছজিদ আছে তাত সেই মছজিদ ভাঙিব গতিকে আজি আপোনালোকৰ জৰিয়তে বিটিএডি প্ৰধান প্ৰমোদ বড়োক হকিয়াই দিছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আপোনাৰ যদি দম আছে ক্ষমতা আছে আপুনি মছজিদ ভাঙি দেখুৱাক বিটিএডিত থকা সংখ্যালঘু 2 নম্বৰ স্থানত থকা সংখ্যালঘু মানুহে আপোনাৰ গাড়ী ভাঙি দিব যদি আপুনি সেই মছজিদত হাত দিব যায় যদি মছজিদত মানে হাত দিব যায় সিধা কথা গতিকে আপুনি আৰএছএছক সন্তুষ্ট কৰিবলৈ গৈ কোনোবা বিজেপিক সন্তুষ্ট কৰিবলৈ গৈ মুছলিমৰ ওপৰত অত্যাচাৰ আমি কেতিয়া সহ্য নকৰো কাৰণ বিটিএডিত আপোনালোকে সবে জানে 2 নম্বৰ স্থানতে হল সংখ্যালঘু মানুহ আৰু প্ৰমোদ বড়ো ভাবিছে নেকি যে সংখ্যালঘু মানুহ নোহাকে তেও চৰকাৰ বনাইছে ইমান সহজ কথা নহয় আমি আছোতো আমি অসমত জীয়াই আছো অসমত দল সংগঠন আছে অসমৰ সংখ্যালঘু দল সংগঠন আছে গতিকে প্ৰমোদ বড়ো হকিয়াই দিছো এই উচ্ছেদৰ জাননী আপুনি দিছে উচ্ছেদ কেতিয়াও আমি হবলৈ নিদিও প্ৰয়োজন সাপেক্ষে বিটিএডিত পুনৰ অশান্তিৰ সৃষ্টি হ'ব তাৰ কাৰণে দায়ী হ'ব মানে বিটিএডি প্ৰমোদ বড়ো স্পষ্ট কথা চক আমাক এতিয়া সকলো সময়তে যেনেকৈ মিয়া বুলি কৈ অসন্মানী কৰি আছে বা তুচ্ছ তাচ্ছিল্য কৰিছে আমিতো মিয়া নহয় আমি অসমীয়াহে হাৰে হিমুজে অসমীয়া কাৰণ আপোনালোকে জানে 1962 চনত 1962ত যেতিয়া ভাষা আন্দোলন হৈছিলে সেই সময়ত অসমৰ সংখ্যালঘু মানুহে অসমীয়া মাতৃভাষা বুলি স্বীকৃতি দিছিলে তাৰ কাৰণে আজিৰ ডেটত আমাৰ এইখন অসমত অসমীয়া মাতৃভাষা হৈ আছে কিন্তু আমি সংখ্যালঘু মানুহে যদি অসমৰ মাতৃভাষা তেতিয়া সংখ্যালঘু লিখিলো स' नोंथांमोनाथ' भिडिअनि गेजेरजों नुखाबाय जानांगौ माने आं जेबो बुंला आरोना बेनि सायाव गोदोर गिलावफोरासो मिथिसिगौ जोंबोथ' जेबो मिथिया जास्ट भिडिअखौ होनायखायसो होबाय आङो माने स' बिथांमोना बे भिडिअनि गेजेरजों जुदि आंनि होनाय देखायनाया गोरोन्थि जायोबा नोंथांमोना अननानै निमाहा होबानो जाबाय थाबैनो नेक्स्ट भिडिअ लोगो मोनफिनसिगोन बिदिबा नोंथांमोना कमेन्ट बक्सआव खोन्थाहरनो हागोन जेनेबा बिथाङा मा बुंखो बेनि नोंथांमोना मा बुंफिननो सानो बिदिबा थाबैनो नेक्स्ट भिडिअ लोगो मोनफिनसिगोन